সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম ষ্টাডিলৈ আৰু আজি এটা নতুন বিষয়ৰ ওপৰত মই আলোচনা কৰিবলৈ আহিছোঁ আৰু সেই নতুন বিষয়টো হৈছে মোৰ প্ৰিয় সাহিত্যিক। সাধাৰণতে দেখা যায় বিশেষকৈ ক্লাছ 6 মানৰ পৰাই ষষ্ঠ শ্ৰেণীৰ মানৰ পৰাই দশম শ্ৰেণীলৈকে পৰীক্ষাসমূহত ৰচনা লিখিবলৈ আহে। আৰু কি হয় পঞ্চম ষষ্ঠ সপ্তম এই সপ্তম শ্ৰেণীলৈকে আৰম্ভণিৰ যিটো প্ৰেগাপ মোৰ প্ৰিয় সাহিত্যিকৰ লিখিবলৈ যাওঁতে প্ৰিয় সাহিত্যিক ৰচনাখন লিখিবলৈ যাওঁতে আমি আৰম্ভণিৰ প্ৰেগাপটো লিখিব লগা হয় আৰু সপ্তম শ্ৰেণীলৈকে আৰম্ভণিৰ প্ৰেগাপটো সাধাৰণভাৱে বা সহজভাৱে লিখি থ'লেও কোনো কথা নাই, যিহেতু অলপ সৰু ক্লাছ হয় সেইকেইটা। কিন্তু অষ্টম নৱম দশম এই তিনিটা শ্ৰেণীত যেতিয়া আৰম্ভণিৰ প্ৰেগাপটো সাধাৰণভাৱে লিখি থোৱা যায় তেতিয়া নম্বৰ পোৱাটো খুব এটা কঠিন হয়, যিহেতু অসমীয়া ভাষাটো এনেকুৱা যে লিখনশৈলী উন্নত হ'ব লাগিব, উচ্চ হ'ব লাগিব, তেতিয়াহে অসমীয়া ভাষাত নম্বৰ পোৱাটো সহজ আৰু সাধাৰণভাৱে লিখি থ'লে নম্বৰ পোৱাটো কিন্তু একেবাৰে কঠিন এইটো বিষয়ত। গতিকে মই সেই প্ৰিয় সাহিত্যিকৰ ক্ষেত্ৰত আৰম্ভণিৰ প্ৰেগাপটো কেনেকুৱা হ'ব লাগিব, কেনেকৈ লিখিব লাগিব, মই তাৰে এটি চমু আভাস দিব বিচাৰিছিলোঁ। মই লিখিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই দিবলৈ বিচাৰিছোঁ মোৰ প্ৰিয় সাহিত্যিক। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব। মোৰ প্ৰিয় সাহিত্যিক প্ৰথমতে আছে, মানুহেই মানুহৰ আকৰ্ষণ আৰু প্ৰেৰণাৰ মূল উৎস। মানুহৰ জীৱন সাধনা সিদ্ধি আৱেগ অনুভূতিক চেৰ পেলাই মানুহে কোনো কথাই ভাবিব নোৱাৰে। মানুহৰ প্ৰতিটো চিন্তাৰ আঁৰত লুকাই থাকে মানুহৰেই প্ৰেৰণা আৰু অনাবিল আকৰ্ষণ। প্ৰতিভা চিন্তা আৰু সৃষ্টিৰ স্বমহিমাৰে নিজৰ লগতে আনৰ জীৱনো মহীয়ান কৰিব পৰাকৈ জীৱনবোধ আৰু বাস্তৱৰ অভিজ্ঞতাৰে গঢ় লৈ উঠে একোজন অসাধাৰণ গুণসম্পন্ন ব্যক্তিৰ। একোখন সমাজতেই গঢ় লৈ উঠে ভাষা সাহিত্য সংস্কৃতিক সলনি কৰি দিব পৰা মানুহো। অসাধাৰণ গুণসম্পন্ন অৰ্থাৎ ব্যতিক্ৰম নথকা আৰু সেই অৰ্থতে অনুকৰণীয় আখ্যা দিব পৰা এনে এজন মহান ব্যক্তি আছিল মোৰ প্ৰিয় সাহিত্যিক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। ঊনবিংশ শতিকাৰ শেষাৰ্ধৰ পৰা বিংশ শতিকাৰ প্ৰাৰম্ভলৈকে প্ৰায় অৰ্ধ শতাব্দীকাল অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ জগতখনক বেজবৰুৱাৰ যুগ বুলি ক'লেও নিশ্চয় অত্যুক্তি কৰা নহ'ব। গতিকে মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা, গতিকে মই ইয়াতো লক্ষ্মীনাথ বেজবৰুৱাৰ নামে উল্লেখ কৰিলোঁ। নিজৰ প্ৰিয় সাহিত্যিক অনুসৰি সকলোৱে নিজৰ সাহিত্যিকৰ নামটো সকলোৱে লিখিব। আৰু শেষৰ যিটো 4 লাইন লিখিলোঁ মই ঊনবিংশ শতিকাৰ শেষাৰ্ধৰ পৰা, এইটো লক্ষ্মীনাথ বেজবৰুৱাৰ ক্ষেত্ৰতহে প্ৰযোজ্য, যিহেতু সেইটো সময়ত ঊনবিংশ শতিকাৰ শেষাৰ্ধৰ পৰা বিংশ শতিকাৰ প্ৰাৰম্ভলৈকে সেই সময়ত লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলে। আৰু আৰম্ভণিৰ প্ৰেগাপটো মই প্ৰথম এইখিনি যিখিনি দিলোঁ আৰম্ভণিৰ প্ৰেগাপটো এনেকৈ লিখিব লাগে। এনেকৈ লিখিলে কি হয় পৰীক্ষকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আমি সক্ষম হ'ম। ইয়াৰ উপৰি নম্বৰ পোৱাটো সহজ হ'ব আৰু ভাষা সদায় ষ্টেণ্ডাৰ্ড হ'ব লাগে, উচ্চ হ'ব লাগে, লিখনশৈলী সদায় উন্নত হ'ব লাগে। গতিকে কেনে পালে জনাব। প্ৰিয় সাহিত্যিকৰ ক্ষেত্ৰত মই আৰম্ভণিৰ প্ৰেগাপটো এনেকৈ লিখিলোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ধন্যবাদ।